নমস্কাৰ বন্ধুসকল, মই বিটু বৰাই আপোনালোকলৈ লৈ আহিছোঁ CTET 2019 জুলাইৰ পেপাৰ 1ৰ লেংগুৱেজ 1 হিচাপে থকা অসমীয়া ভাষাৰ প্ৰশ্নোত্তৰসমূহ। মোৰ লগত থকা পেপাৰ চিৰিজ হৈছে S। আপোনালোকৰ চিৰিজ অনুসৰি প্ৰশ্নসমূহ মিলাই চাব। মোৰ পেপাৰখনৰ প্ৰথম প্ৰশ্নটো হৈছে দুঠাইত প্ৰাপ্ত দুটা গণেশ মূৰ্তিৰ নিৰ্মাণ শৈলীৰ আধাৰত কোন দুটা মন্দিৰৰ নিৰ্মাণ একে সময়তে হৈছিল বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিঙৰীৰ গোপেশ্বৰ মন্দিৰ আৰু নিজ বৰচলাৰ মন্দিৰ। 92 নম্বৰ প্ৰশ্ন, 1705 খ্ৰীষ্টাব্দত নিৰ্মিত হলেশ্বৰ দেৱালয় কাৰ ৰাজত্বকালত বা কাৰ নিৰ্দেশত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ। 93 নম্বৰ প্ৰশ্ন, বুৰঞ্জীত উল্লেখ আছে যে 1543 খ্ৰীষ্টাব্দত কোচ ৰজা ৰঘুদেৱে দেশৰ পুনৰ নিৰ্মাণ কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ। 94 নম্বৰ প্ৰশ্ন, ৰজাদিনীয়া বৰপুখুৰীৰ মাজমজিয়াৰ পৰা উদ্ধাৰ হোৱা বৃহৎ আকাৰৰ নৃত্যৰত গণেশ মূৰ্তিটো ক'ত স্থায়ীভাৱে সংৰক্ষণ কৰি ৰখা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ ৰজাদিনীয়া বৰপুখুৰীৰ দক্ষিণ পাৰত। 95 নম্বৰ প্ৰশ্ন, ভাৰত আৰু সমগ্ৰ পৃথিৱীতে গণেশ দেৱতাৰ প্ৰতিভূ ৰূপে কি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাতী। 96 নম্বৰ প্ৰশ্ন, অসমৰ ভালেসংখ্যক পুৰাতাত্ত্বিক স্থানত হাতীৰ মূৰ্তি দেখা যায়। উদ্ধৃত বাক্যটোৰ ৰেখাংকিত শব্দটোত ব্যৱহাৰ হোৱা বিভক্তিটো চিহ্নিত কৰা। ইয়াত ৰেখাংকিত শব্দটো হৈছে হাতী, ইয়াৰ লগত ৰ যোগ হৈ আছে, অৰ্থাৎ ষষ্ঠী বিভক্তি ৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব এক ষষ্ঠী। 97 নম্বৰ প্ৰশ্ন, দক্ষিণ কামৰূপৰ মিৰ্জাৰ অন্তৰ্গত গাঁওখন বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 সন্তোলা। 98 নম্বৰ প্ৰশ্ন, উদ্ধৃত ৰচনাখণ্ডত দেৱ দেৱী শব্দ দুটা একাধিকভাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰে দ্বিতীয় শব্দটোত কিহৰ প্ৰয়োগ দেখা গৈছে? এই পেৰেগ্ৰাফটোত আছে, এই আণ্ডাৰলাইন কৰি থৈছোঁ মই। শুক্ৰেশ্বৰ পাহাৰত শুক্ৰেশ্বৰ মন্দিৰৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ ফালে মুখ কৰি অন্যান্য দেৱ দেৱীৰ লগতে গণেশৰ মূৰ্তি এটা আছে। সেইদৰে গুৱাহাটীৰ কামাখ্যা পাহাৰতো কামাখ্যা মন্দিৰৰ আশে পাশে অন্যান্য বহু দেৱ দেৱীৰ লগতে কেইবাটাও গণেশৰ মূৰ্তি খোদিত হৈ আছে। ইয়াত দুয়োটা দেৱ দেৱীৰ লগতে ৰ যোগ হৈ আছে, অৰ্থাৎ বিভক্তি যোগ হৈ আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 বিভক্তি। 99 নম্বৰ প্ৰশ্ন, শিলৰ স্তম্ভ এচটাত এটা হাতীৰ ওপৰত এটা সিংহ আৰু তাৰ ওপৰত এডাল লতা খোদিত থকা ভাস্কৰ্যটো ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ 1 লখিমপুৰ জিলাৰ লালুকত। তাৰ পাছৰ কবিতাটোৰ পৰা অহা প্ৰশ্নটো হৈছে 1 নম্বৰ, নিমিষ শব্দটোৰ অৰ্থ হৈছে, আমি কওঁ নহয় চকুৰ নিমিষ, অৰ্থাৎ চকু টিপিওৱা কাৰ্য। কিন্তু নিমিষতে বুলি যদি থাকিলেহেঁতেন তেন্তে মুহূৰ্ততে বা খন্তেকীয়া এনেধৰণৰ অৰ্থ সূচালেহেঁতেন। 101 নম্বৰ প্ৰশ্ন, কবিতাটোৰ ৰাতিপুৱাৰ সোণালী কিৰণক কিহে ঢাকি ধৰা বুলি উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 ডাৱৰে। অমৃত শব্দৰ সমাৰ্থক শব্দটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ 2 সুধা। বেলিৰ জেউতি ক'ত বুৰ যোৱা বুলি কবিয়ে কৈছে? ইয়াৰ শুদ্ধ উত্তৰ সাগৰৰ বুকুত। 104 নম্বৰ, কবিৰ জীৱনৰ প্ৰতিটো পাতত কি অঁকা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কবিৰ প্ৰভুৰ চৰণৰ ৰেখা। 105 নম্বৰ প্ৰশ্ন, পুৱতিৰ অলিক সপোনৰ অৰ্থ হৈছে 4 অৰ্থহীন মিছা সপোন। এইখিনি পেডালজিৰ প্ৰশ্ন। ইয়াৰে 2-এটা প্ৰশ্ন অফিচিয়েল আনচাৰ কিৰ লগত নিমিলিবও পাৰে, গতিকে আপোনালোকে অফিচিয়েল এনচাৰ কি অহালৈ বাট চাব লাগিব। তথাপিও মই যিমান দূৰ সম্ভৱ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিম। 106 নম্বৰ প্ৰশ্ন, দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীৰ শব্দ সম্ভাৰ টনকিয়াল কৰিবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰা উচিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰসংগ অনুসৰি ছাত্ৰ ছাত্ৰীক নতুন শব্দৰ অৰ্থ অনুমান কৰিবলৈ দিয়া। 107 নম্বৰ প্ৰশ্ন, দ্বিতীয় মানৰ শ্ৰেণীকোঠাত শিক্ষকে অংগী ভংগীৰে সৈতে এটা আমোদজনক সাধু কৈছে, তাৰপিছত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক সাধুটো নিজৰ ভাষাত ক'বলৈ দিছে। এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ তলৰ কোনটোৰ মূল্যায়ন কৰিছে? ক'বলৈ দিছে যিহেতু, গতিকে কথন বোধৰ মূল্যায়ন কৰিছে। ইয়াৰ শুদ্ধ উত্তৰ 3। 108 নম্বৰ প্ৰশ্ন, শ্ৰেণীকোঠা এটাত ছপা সমৃদ্ধ বা প্ৰিণ্ট ৰিচ পৰিৱেশ থকা বুলিলে কি বুজায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পঢ়ুৱা পাঠৰ লগত সম্পৰ্কিত সামগ্ৰী বা সমলবোৰ দেৱালত আঠা লগোৱা থাকে। 109 নম্বৰ প্ৰশ্ন, প্ৰথম মানৰ ভাষাৰ পাঠ্যপুথি এখন বৰ্ণমালাৰে আৰম্ভ হৈ 2টা আখৰ শব্দ 3টা আখৰ শব্দ তাৰপিছত সাধু আৰু পদ্য আছে।
এই পাঠ্যপুথিখনত তলত দিয়া কোনটো পদ্ধতি প্ৰয়োগ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2 নিম্নৰ পৰা ঊৰ্ধ্ব পদ্ধতি যেহেতু পাঠ্যক্ৰম এখন সহজৰ পৰা জটিললৈ যাব লাগে গতিকে আমি এই উত্তৰ 2 শুদ্ধ বুলি ধৰিম 110 নম্বৰ প্ৰশ্ন ডেছ হৈছে এক ধৰণৰ পঠন অসুবিধা হৈছে ডিসলেক্সিয়া কিন্তু ইয়াত ডিসলেক্সিয়া অপচন নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰ খুব সম্ভৱ ডাইলেক্সিয়া হ'ব ইয়াত প্ৰিন্টিং মিষ্টেক হৈ থাকিব পাৰে 11 নম্বৰ প্ৰশ্ন ভাষাৰ শ্ৰেণী এটাত লিখন উদ্বুদ্ধ কৰিবলৈ কি কৰা উচিত ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীক বিষয়বস্তুৰ বিষয়ে মগজুৰ কচৰত কৰি ধাৰণাবোৰ উদ্বুদ্ধ কৰিবলৈ দিয়া 112 নম্বৰ প্ৰশ্ন শিশু এটাই মাতৃভাষা মূলতঃ কেনেকৈ আহৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰ শুনি 113 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো ফলপ্ৰসূ দক্ষতাৰ ভিতৰত পৰে দুটা সাধাৰণ দক্ষতা হ'ল আমি শুনিব আৰু ক'ব পাৰোঁ কিন্তু তাৰ পাছত পঠন আৰু লিখনক আমি ফলপ্ৰসূ দক্ষতা বুলি ধৰিম 114 নম্বৰ প্ৰশ্ন তৃতীয় মানৰ শ্ৰেণীকোঠা এটাত কৰোণাই এটা কবিতা পঢ়োৱাৰ পাছত ছাত্ৰ-ছাত্ৰীক কিবা কাম দিব বিচাৰিছে তলত দিয়া কোনটো কাম কৰিবলৈ দিলে ছাত্ৰ-ছাত্ৰীবোৰ সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 ছাত্ৰ-ছাত্ৰীবোৰক কিছুমান গোটত ভাগ কৰি দি সিহঁতক কবিতাটোৰ সম্পৰ্কে নিজা অৰ্থানুমান কৰিবলৈ দিয়া এনেদৰে কৰিলে প্ৰত্যেককে নিজৰ ধৰণে অৰ্থসমূহ ক'বলৈ চেষ্টা কৰিব 115 নম্বৰ প্ৰশ্ন ভাষা আহৰণ বিষয়ে তলৰ কোনটো বাক্য শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 শিশুৱে বিভিন্ন সমলৰ মাধ্যমেৰে ভাষা শিকে কিন্তু নোৱাম চমস্কিয়ে কৈছিল যে প্ৰত্যেক শিশুৰে ভাষা আহৰণ কৰাৰ জন্মগত ক্ষমতা থাকে গতিকে ইয়াৰ শুদ্ধ উত্তৰ অফিচিয়েল এনসাৰ কিট 4 আহিব পাৰে 116 নম্বৰ প্ৰশ্ন ভাষা শিকুতে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াৰ শুদ্ধ উত্তৰ সামাজিক আদান প্ৰদান কৰা শিশুক সামাজিক আদান প্ৰদান কৰিবলৈ দিলে ভাষা অতি দ্ৰুতভাৱে শিকিব পাৰিব 117 নম্বৰ প্ৰশ্ন পাঠ্যপুথি অধ্যায়বোৰত চিত্ৰৰ প্ৰয়োগ কৰা হয় কাৰণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিমূৰ্ত ধাৰণা একোটা বুজি পোৱাত চিত্ৰই সহায় কৰে 118 নম্বৰ ভালকৈ লিখিবলৈ শিকাবৰ কাৰণে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ তলত কোনটো আটাইতকৈ গুৰুত্ব দিয়া উচিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰকাশভংগী এই প্ৰশ্নটো ৰিপিট হৈছে প্ৰায় একে ধৰণৰে উত্তৰ আগত খালি ঠাই পূৰ কৰিবলৈ দিছিল 119 নম্বৰ ডিসলেক্সিয়া তলৰ কোনটোৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ব পঠন বেমেজালি 120 নম্বৰ প্ৰশ্ন পাঠ এটা পঢ়োতে তলত উল্লেখ কৰা কোনটো অতিশয় গুৰুত্বপূৰ্ণ ইয়াৰ শুদ্ধ উত্তৰ হ'ল যতি বা বিৰাম চিহ্নবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি পঢ়াটো যেহেতু আমি লেসন প্লেন বনাওঁতে প্ৰথমতে দিওঁ শিক্ষকে যতি আৰু বিৰামৰ প্ৰতি লক্ষ্য ৰাখি আদৰ্শ পঠন কৰিব আজিলৈ ইমানে আছিল আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ নিশ্চয় কৰিব আৰু এই চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব নিশ্চয় কৰিব ধন্যবাদ